নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মানে মই এটা নতুনকৈ মানে এই লাইটাৰ, এইটো আচলতে সাধাৰণ লাইটাৰ হয়। আপোনালোকে দেখিছে চাগে, এইটো একচুৱেলি সাধাৰণ লাইটাৰ হয়। চাওক ন, জ্বলিছে। এইটো সাধাৰণ লাইটাৰ হয়। আজি এই লাইটাৰৰ ভিতৰত মই কিবা এটা মানে এক্সপেৰিমেণ্ট কৰিম বুলি ভাবিছোঁ। এই লাইটাৰত আপোনালোকে ভিডিঅ'টো মোৰ সম্পূৰ্ণভাৱে চাই থাকিব। মানে কি কৰিম আৰু কেনেকৈ কৰিম এইবোৰ হয়তো সৰু কথা হয়। আচলতে এইটো সৰু নহয়, বহুতে নাজানে। 100ৰ 50% বা 80% মানুহে নাজানে, কিন্তু এই লাইটাৰৰ মাজত কি বস্তু আছে। এইটো সাধাৰণ লাইটাৰ হয়। আপোনালোকক মই সম্পূৰ্ণভাৱে দেখুৱাইছোঁ। মোৰ ভিডিঅ'টো সকলোৱে চাই থাকিব, তেতিয়াহে বুজিব পাৰিব যে মোৰ এই লাইটাৰত কৰা এক্সপেৰিমেণ্টটো কেনেকুৱা হ'ব, আপোনালোকে বুজি পাব। মানে বন্ধুসকল, এই লাইটাৰটো যে আমি বিভিন্ন কামত ইউজ কৰোঁ। কিয় বুলি ক'লে, কিছুমানে যিসকল নেকি বিড়ি বা চিগাৰেট খাই সেইসকল, আৰু বৰ্তমান গেছ জ্বলাবলৈ আমাৰ পাকঘৰৰ কামত দিয়ে। আজি তাতকৈ মানে অলপ বেলেগ মানে ইউনিক ষ্টাইলত মই লাইটাৰটো আজি ব্যৱহাৰ কৰিম মানে একে ব্যৱহাৰ হ'ব, কিন্তু তথাপিতো অলপ এইটো যিটো নেকি জ্বলিছে, মই এই জ্বলাটো মানে আৰু ইয়াতকৈ মানে বেছি কৰিব পাৰোঁ। কিন্তু সেইটো আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকিব। আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ পৰা চাই আছে, তেনেহ'লে সেইসকলৰ বন্ধু বান্ধৱীলৈ মই এটা ৰিকুৱেষ্ট কৰিছোঁ, মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই অন কৰি দিব। তেতিয়াহে মই প্ৰতিটো ভিডিঅ' ন'টিফিকেশ্যন পাই যাব। আৰু বন্ধুসকল, এইকেইদিন মানে একেবাৰে কি বুলি কৈছে, মানে একেৰাহে ভিডিঅ' দিব পৰা নাই, মানে অলপ কামৰ বোজা হৈ আছে। তথাপিতো মাজে মাজে মই ভিডিঅ' দিম বুলি ভাবি আছোঁ। আপোনালোকে মোক ছাপোৰ্ট কৰি গ'লে আৰু নতুন নতুন ভিডিঅ' দিবলৈ আপোনালোকক মই দেখুৱাব পাৰিম বুলি মই নিজৰ এটা বিশ্বাস। তো আহকচোন বন্ধুসকল, লাইটাৰটো হাতত লৈ আজি ভিডিঅ'টো আৰম্ভৰ পৰা আৰম্ভ কৰোঁ। মেইন লাইটাৰ যিটো নেকি লাইটাৰৰ বিষয়ে কৈ আছিলোঁ মই, তেখেতে এতিয়া বৰ্তমান কৰি আছে। লাইটাৰটো কি কৰিলে কি হয়, আপোনালোকে সম্পূৰ্ণভাৱে চাই থাকিব। এইটো বস্তুটো মানে এনেকুৱা বাহিৰত ওলাব লাগে। হয় হয়, এনেকুৱা বাহিৰত ওলাই তাক এডজাষ্টমেণ্ট কৰিব লাগে। এইটো কাৰো হয় নেকি? চাওক বন্ধুসকল, কিমান ডাঙৰকৈ জ্বলিছে। এটা নৰ্মেল লাইটাৰটো আচলতে এনেকুৱা নাছিলে, সৰুকৈ জ্বলিছিলে। এতিয়া বৰ্তমান এডজাষ্ট যিটো নেকি ইয়াৰ Oh my God! চাওক, देखो पॉइंट पूरा थोड़ा तेरा। हाँ हाँ, और दबा। हाँ, 15 मिनट में हो जाएगा। এটা কম দিব দেখুৱা। পুৰা ডাউন এইটো আচলতে কিনা আমি দোকানত কিনিলে মানে নৰ্মেল লাইটাৰ এনেকুৱা পাওঁ, ইমানে জ্বলে। এডজাষ্ট কৰিলে আচলতে চাওক, গেছটো শেষ হৈ যাব ইমান। দে বাবু, নৰ্মেল লাইটাৰ ইয়াত মানে ইয়াত মানে এটা কিবা হয়, মানে কি বুলি কয় এইটো, এডজাষ্ট মেচিন এটা আছে মানে ইয়াত। মানে এইখিনি জেগাতে সৰু এটা এডজাষ্ট আছে। এইটো এডজাষ্ট কৰিলে মানে অলপ ডাঙৰকৈ উঠি যায়। আৰু দেখুৱাইছিলোঁ যে আপোনালোকক, যেতিয়া মই দেখাইছিলোঁ এইটো নৰ্মেল লাইটাৰ কিনি আনি কিনে দেখুৱাইছিলোঁ, বেছি জ্বলা নাই, আপোনালোকক দেখুৱাইছিলোঁ। এতিয়া চাওক আপোনালোকে পোহৰটো ইয়াৰ কিমান হ'ব, কিমান জ্বলি চাওকচোন। দেখিছে চাগে কিমান এডজাষ্ট কৰিব পাৰে লাইটাৰত। বন্ধুসকল, আপোনালোকৰ যদি লাইটাৰ যদি কেতিয়াবা যদি কামৰ ঘৰত যদি থাকে বা নিজেও যদি পকেটত যদি লাইটাৰ থাকে, তেনেহ'লে আপোনালোকে যদি বতাহ অলপ চলপ যদি মাৰি আহে, তেনেহ'লে যদি নৰ্মেল লাইটাৰত যদি আপোনালোকে যেনেকৈ কিনি আনে দোকানৰ পৰা, তেনেকুৱা যদি জ্বলিব যদি আমনি পায়, বতাহত যদি সৰু সুৰা বতাহত যদি জ্বলিব আমনি পায়, তেনেহ'লে আপোনালোকে এই এডজাষ্টমেণ্ট কৰি লৈ আপোনালোকে
পোহৰটো মানে ইয়াৰ লাইটাৰৰ যিটো নেকি লাইটাৰৰ যিটো নেকি পাৱাৰ সেইটো আপোনালোকে বঢ়াই ল'ব পাৰে। ইয়াত অলপ চলপ মানে হাৱা বতাহত মানে এইটো নমি নাযায় মানে এই বস্তুটো তেনেকুৱা। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকৰ যদি অলপমান ভাল লাগিছে ভিডিঅ'টো লাইক এটা কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকল মোৰ চেনেলটো নতুন চাই আছে সেইসকলক মই কৈছোঁ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিম বুলি ভাবিছোঁ। আকৌ মোৰ ভিডিঅ' চাই আপোনালোক ভাল পালে আজিলৈ ইমানতে সামৰিম বুলি ভাবিছোঁ। ধন্যবাদ।